দূৰদৰ্শন বা টেলিভিছন। দূৰদৰ্শন বিজ্ঞানৰ আটাইতকৈ অসংখ্য আৰু আটাইতকৈ আকৰ্ষণীয় আৱিষ্কাৰসমূহৰ ভিতৰত এটা। 1922 চনত জে. এডৱাৰ্ডে প্ৰথম টেলিভিছন আৱিষ্কাৰ কৰে। দূৰদৰ্শন হৈছে বিজ্ঞানে অস্তিত্বত অহাত সহায় কৰা সৰ্বশ্ৰেষ্ঠ বস্তুবোৰৰ ভিতৰত এটা। টেলিভিছন শব্দৰ অসমীয়া প্ৰতিশব্দ হ'ল দূৰদৰ্শন। টেলিভিছনৰ দৃশ্যবোৰক আমি ক'লা, বগা আৰু ৰঙীন এই দুই ৰূপত চাব পাৰোঁ। টেলিভিছন বৰ শক্তিশালী প্ৰচাৰ মাধ্যম। ইয়াৰ যোগেদি দেশ-বিদেশত ঘটা ঘটনা নিজ ঘৰত বহিয়েই চাব পাৰি। দূৰদৰ্শনৰ ব্যৱস্থা ভাৰতত আৰম্ভ হয় 1959 চনৰ 15 ছেপ্টেম্বৰ মাহত। 1976 চনৰ পৰাহে দূৰদৰ্শনৰ যোগেদি নিজাকৈ কাৰ্যসূচী প্ৰচাৰ আৰম্ভ হয়। দূৰদৰ্শন হৈছে মানৱ জাতিক প্ৰতিষ্ঠা কৰা আটাইতকৈ ডাঙৰ বস্তুবোৰৰ ভিতৰত এটা। টেলিভিছন মানুহৰ বাবে অন্তহীন মনোৰঞ্জনৰ উৎস হৈ পৰিছে।